told your friend you're not okay? And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to grey as you fade away, as you fade away. So good evening guys. So hey guys, welcome back to my YouTube channel. So আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আকৌ এবাৰ আন এটা ভিডিঅ' লৈ আপোনালোকক ভিডিঅ'বোৰ মানে একদম মানে শৰ্টকে বনাই দি আছো সেইকেইদিন লাগাতাৰ মই এনেকা 16 মিনিট 18 মিনিট ভিডিঅ' দি আছো তো আপোনালোকে চাগে নাজানো কিন্তু আপোনালোকে চাগে চাব ভাল পোৱা নাই আৰু একচুয়ালি ইমান দীঘল হয় ভিডিঅ'টো এটোৰ কাৰণে চাগে আপোনালোকে বৰিংও পাইছে চাগে মই গম পাইছো কাৰণ যিখিনি আগতে ভিউ আহিছিলে এতিয়া সেইখিনি ভিউ নাহে বাট একো নাই ভিউ জাষ্ট এটা নম্বৰ বাট তেতিয়া আৰু আপোনালোকৰ কাৰণেও ইজি হওক আৰু মোৰ কাৰণেও ইজি হওক তো তাৰ কাৰণে মইও শৰ্টকে ভিডিঅ' লেটস গো গাইজ তো ভিডিঅ'টো আৰম্ভ কৰিছো বেলে এটা জাগাত গৈ আছো এতিয়া বৰ্তমান ক'ত যাও ক'ত নাযাও দেখাছো লাহেকে কৈ আছো আপোনালোকক লেটস গো গাইজ ইয়েস স্যাৰ দীপাংকৰ দাহঁতৰ মমাইহঁতৰ ঘৰত তো আজি আৰু নগাঁও যোৱা প্লেন আছে তো কি কৰে বিছুৱা নহয় সৰি বিছু চাবলৈ যাম বিছু নগাঁৱত তো কি হয় কি নহয় দেখা আছো লাহে লাহে গাইজ চাব পাৰিছে একদম মানে এনেকুৱা কুঁৱলী তো বাহিৰত ওলাই আহিলোঁ এতিয়া অকণমান এনেই ক'ৰপৰা যায় বোলে দীপাংকৰ দাহঁতে পুৰা এনেকৈ ওলাইছোঁ আৰু ইপিনে চাওক ইমান কুঁৱলী আৰু জেগাটো একদম ধুনীয়া আৰু একদম মানে মৰিগাঁও বুলি কয় এইখিনিতো তো একদম ভালে লাগিছে থাকি আৰু তো গাঁৱৰ ফিলটো দিয়ে আৰু মানে বেলেগ একোৱেই নাই মানে চেমে প্ৰায় ইপিনে গাড়ীও কম চলে তো ভাল লাগিছে আৰু ক'তবা যায় ক'তবা লৈ যায় চাৰে তো চাই থাকিব আৰু এনেকৈ জোতা জোতা খুলি থৈছোঁ আৰু চাপ্পাল ফিল গাঁৱলীয়া চাওক একদম ৰাস্তা ফিনফিনীয়া ৰাস্তা একদম আৰু ইপিনে ওলাই আছে দীপাংকৰ দাহঁতে গাড়ীটো মুচি আছে চাগে আমাৰ নিত্যানন্দ ছাৰ দি আছে দীপাংকৰ ছাৰ তো ক'ত যায় চাই থাকক মাই নিউ বেষ্ট ফ্ৰেণ্ড গাইজ একদম মানে মোৰ নিউ বেষ্ট ফ্ৰেণ্ড এইটো কৃষ্ণ মৰম কিন্তু ডাঙৰ ডাঙৰ মোতকৈ ডাঙৰ চকলেট দিব লাগিব বাৰু বাৰু ইয়া বেষ্ট ফ্ৰেণ্ড ইয়া মোক বেষ্ট ফ্ৰেণ্ডে গিফ্ট দিছে মোক এইটো ইমান ধুনীয়াকৈ তো গাইজ ইপিনে জাগাটো কি কয় জাগাটো কি বুলি কয় কি বুলি কয় চাদৰপত আছো একদম মোৰ ছাবস্ক্ৰাইবাৰ বেষ্ট ফ্ৰেণ্ড আমাৰ নিউ বেষ্ট ফ্ৰেণ্ড তো একদম ভিডিঅ'ত ওলাব গাইজ আৰু এই মাইনাবোৰ এতিয়া ডেন্স কৰি দেখাব বিহু তিৱা ডেন্স তো চাই থাকিব গাইজ তো লেটছ গো গাইজ চাম আমি এতিয়া নেকি But if I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're something out of my nightmares, standing right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? Silhouettes of you are like a taunt.
Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You don't ever wanna set me free. You know I'm addicted to you, and it's twisted, you've been gifted with the evil voodoo. Got me coming back for more, even when I've been screwed. Dolls full of pins, pierce my heart straight through. I got issues in my head, I like you in my bed, but you keep me on red. Oh, everything is like a test, I better not text or I'll come off desperate. But if I lay down and I play dead and I stay dead, baby, you'll get sick of being. So let's go guys. So इतने मजा के डांस गान गाय আছে सब मजा লাগি আছে দেই সানগ্লাস তো এসাৰৰ কৈছো মই এসাৰৰ Oi,
যদি আপোনালোকে লাষ্টলৈকে চাইছে তো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তিৱা জনগোষ্ঠীৰ বিহু ছং তো কি উদ্ভুত লাগিছে মোক বহুত ধুনীয়া লাগিছে আৰু এইবোৰ মানুহ চাওক ভোক লাগিছে তো অকণমান ইয়াতে টিয়া পিছতে খাম পুৰি মজা মজাকে পুৰি এয়া আমাৰ লগত চাৰো আছে একেলগে তো মজাকে পুৰি খাওঁ আৰু তো গাইজ ইয়াত নগাঁও আহি পূৰা তিৱা পিছু চাবলৈ আহি এয়া ৰাইচ বিয়াৰ পাইছোঁ একদম মানে লোকেল আৰু ইপিনে তো মজাকে খাব লাগিব এয়া মোৰ বেষ্ট ফ্ৰেণ্ডজনী তো এয়া ৰাইচ বিয়াৰ অলপ টেষ্ট কৰি চাওঁ একচুৱেলি ঘৰত খাওঁ অকণমান বাট এনেকা নাখাওঁ বাট টেষ্ট কৰি চাম আৰু গাইজ মজা ৰাইচ বিয়াৰ একদম ফাৰ্ষ্ট টাইমৰ কাৰণে মানে টেষ্ট কৰি চাবলৈ চেষ্টা কৰিছোঁ একদম গুড মজা আপোনালোকে চেষ্টা কৰি চাব ৰাইচ বিয়াৰ খাবলৈ চেষ্টা কৰিব একদম মানে পেটৰ কাৰণে মজা আমাৰ একদম তো পেট চাফা কৰে বাকী ইমান নাখাব যিখিনি লিমিটেড থাকে সেইখিনিয়ে খাব আৰু আপোনালোকে এয়া আমাৰ মাইনাজনী একদম মানে ভিডিঅ' বনোৱা চাই আছে সেই আছে দেখিছা এয়া আমাৰ বেষ্ট ফ্ৰেণ্ডজনী তিনিজন বেষ্ট ফ্ৰেণ্ডজনী মোৰ লিটিল বেষ্ট ফ্ৰেণ্ড এয়া তিৱা জনগোষ্ঠীৰ এয়া মজাই অঁ তো মই একদম মাংস খাব নোৱাৰোঁ আৰু কাৰণ একদম মানে গেষ্ট্ৰিক হৈ আছে আৰু মানে পাতি একদম মানে গন্ধ কৰি দিছোঁ আৰু বাকী চাই থাকক আৰু ভিডিঅ'টো একদম মানে বেলেগকৈ মানে ইমান কথা ক'ব পৰা নাই কাৰণ এনেকুৱা মানে ফ্ৰী হোৱা নাছিলোঁ বাট ৰাইচ বিয়াৰৰ চক্কাৰে গাইজ পুৰা মানে ফ্ৰী হৈ আছোঁ আৰু এতিয়া তো লেটছ গ' নহয় চাই থাকক গাইজ তো অহাকালিতো যামেই এনেকৈ দেখাম আৰু বাকী লাহেকৈ তো চাই থাকক सो गाइस फाइनली बोगरी आ चुका है नौगांव से वापस हम लोग घर जा रहे हैं गोवालपारा तो इतना आको सकलोके बिदाय दिलु टाटा बाय बाय কৈ কেনে আকৌ আহিম বুলি কেনে আৰু আহিব লাগিব প্ৰায় বহুত কিছু চাব পৰা হোৱা নাই আমাৰ ছাৰ দীপাংকৰ দাহঁতৰ মানে মামাখ মাহীখ আছে আৰু লগতে তিৱা জনগোষ্ঠীৰ বিহু নহয় পিছু বুলি কয় তো সেইটো শিকিব পাৰিলোঁ চাব পাৰিলোঁ ভাল লাগিলে আকৌ আহিম নেক্সট ইয়াৰ বা মানে টাইম বান খালে আৰু ভাল জাগা এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম সো এতিয়া আমি ঘৰত যাম নগাঁৱত আহিছিলোঁ নগাঁও মৰিগাঁও জাগিৰত গোটেইখিনি ঘূৰিলোঁ অনুৰাগ আহিলোঁ আৰু অনুৰাগ আৰু এই নিত্যানন্দ তো নিত্যানন্দটো বাৰু কথা নকয় এক্সপেক্ট নকৰিব আপোনালোকে বেকগ্ৰাউণ্ড মিউজিকটো বুক কৰি দিওঁ ৰ তো বাকী এইখিনি নগাঁৱৰ বাৰপুজীয়া বুলি কয় এইখিনি এৰিয়া তো মোৰ মাহীৰ ঘৰ আৰু ইয়াতে তো এতিয়া আমি ওলাইছোঁ যাবলৈ মৰিগাঁৱত মামাহঁতৰ ঘৰত সোমাম তাৰপিছত চিধাই গোৱালপাৰা চ' অনুৰাগ অ'কে তো লেটছ গ' গাইজ তো আমি এতিয়া গৈ আছোঁ আপোনাৰ ঘৰত আৰু তো লেটছ গ' अरे कहना क्या चाहते हो